পাৰমুটেশ্যন আৰু কম্বিনেশ্যন যাক অসমীয়াত বিন্যাস আৰু জোঁট বুলি কোৱা হয়। আমি বেছিক আইডিয়াটো চাওঁ। এতিয়া আমাক যদি তিনিটা নাম্বাৰ দিয়া থাকে 1 2 3, আমাক তিনিটা নাম্বাৰ দিয়া থাকে, আমাক যদি কয় এই তিনিটা সংখ্যাৰে আমি কিমান সংখ্যা লিখিব পাৰিম, তিনিটা সংখ্যাৰে আমি কিমান সংখ্যা লিখিব পাৰিম, তিনিটা নাম্বাৰ লগাই পেলাই আমি 1 2 3 লিখিব পাৰিম, নেক্সট 1 3 2 লিখিব পাৰিম, নেক্সট আমি 2 2 লৈ পেলাই লিখিব পাৰিম 2 3 1, নেক্সট 2 1 3, তেনেকৈ 3 2 ফাৰ্ষ্ট লিখি পেলাই 3 1 2 3 2 1, এনেকৈ আমি তিনিটা সংখ্যা আমি বেলেগ বেলেগ ধৰণে এৰেঞ্জ কৰিলে আমি কেনেকৈ লিখিব পাৰিম, এনেকৈ লিখিব পাৰিম। এইটো আমি 1 2 3 4 5 6 ধৰণে লিখিব পাৰিম। তিনিটা সংখ্যা আছে, আমি তিনিটা নাম্বাৰ ব্যৱহাৰ কৰি আমি এনেকৈ লিখিব পাৰিম। আমি তিনিটা নাম্বাৰৰ পৰা এটা নাম্বাৰকেও লিখিব পাৰিম, এটা নাম্বাৰ ব্যৱহাৰ কৰি ইয়াৰ পৰা এনেকৈ লিখিলে আমি 1 2 3 এনেকৈও লিখিব পাৰোঁ। নেক্সট আকৌ দুটা দুটাকেও আমি লিখিব পাৰোঁ বা তিনিটো আগতো লিখিব পাৰোঁ। যদি এনেকৈ আমি এৰেঞ্জ কৰোঁতে যদি তাৰ অৰ্ডাৰটো মেটাৰ কৰে তেতিয়াহ'লে সেইটো হৈ যাব পাৰমুটেশ্যন। কাৰণ এতিয়া 1 2 3 ইয়াত যদি আমি ফাৰ্ষ্ট 1 2 নিলিখি 2 2 লিখোঁ যদি, তেতিয়াহ'লে এইটো আৰু এইটো নাম্বাৰ ইকুৱেল নহয়। ইয়াত 1 2 3 নট ইকুৱেল টু, এইটো আমি যদি 2 2 ফাৰ্ষ্টত লৈ আহোঁ 2 3 1, এইটো আমাৰ ইকুৱেল নহ'ব। এনেকুৱাৰ ক্ষেত্ৰত আমি পাৰমুটেশ্যন ব্যৱহাৰ কৰিব লাগিব। তাৰমানে আমি কি গম পালোঁ যে পাৰমুটেশ্যনত আমাৰ অৰ্ডাৰটো মেটাৰ কৰে, অৰ্ডাৰটোৱে মেটাৰ কৰে যে আমি নাম্বাৰটো আগত লিখিছোঁ নে পাছত লৈছোঁ, ফাৰ্ষ্ট লৈছোঁ নে ছেকেণ্ড লৈছোঁ নে থাৰ্ড লৈছোঁ, সেইটোৱে আমাৰ নাম্বাৰ মানে গোটেই নাম্বাৰটোৰ ভেলুটো মেটাৰ কৰে। গতিকে এইটোৰ ক্ষেত্ৰত হ'ব পাৰমুটেশ্যন। কিন্তু এতিয়া যদি আমাক তিনিটা নাম্বাৰ দিয়া আছে 1 1 1, এই তিনিটাৰ পৰা আমি যিকোনো ধৰণে নাম্বাৰ যদি লিখোঁ, ইয়াৰ পৰা আমি যদি তিনিটা নাম্বাৰ লিখোঁ একেটাই হ'ব, দুটাকে লিখিলেও একেটাই হ'ব। গতিকে এইটোৰ ক্ষেত্ৰত আমাৰ তিনিটা নাম্বাৰৰ ক্ষেত্ৰত তিনিটা নাম্বাৰ এনেকুৱা হ'ব। ইয়াৰ পৰা আমাৰ যদি দুটা দুটাকৈ নাম্বাৰ লিখিবলৈ কয়, আমি এই দুটা নাম্বাৰ লিখিলে তিনিটা নাম্বাৰ হ'লে ইয়াতো আমাৰ ছটাই পাম আমি। কিন্তু ইয়াত আমাৰ অৰ্ডাৰটো মেটাৰ নকৰে, কাৰণ আমি এবাৰ এইটো ফাৰ্ষ্টত লিখিছোঁ যদিও একেটাই হ'ব ভেলু, এইটো যদি ফাৰ্ষ্টত লিখোঁ আমি একেটাই হ'ব। ইয়াতো আমাৰ ছটাই লিখিব পাৰিম 1 1 1, ছটা ধৰণেই এইটো 1 2 3 4 5 6, কাৰণ ইয়াত 1 2 3 আছে, ইয়াত 1 1 1 তিনিটা নাম্বাৰ আছে, ইয়াত আমি নাম্বাৰকেইটা ছেইম আছে, ভেলুটো ছেইম আছে। গতিকে ইয়াত অৰ্ডাৰটোৱে আমাক মেটাৰ নকৰে। আমি যদি এইটো ফাৰ্ষ্টত লওঁ বা এইটো ছেকেণ্ডটো যদি আমি ফাৰ্ষ্টত লওঁ, এই অৰ্ডাৰটোৰ কাৰণে এই গোটেই ভেলুটো আমাৰ কোনো মেটাৰ নকৰে, চব আমাৰ ইকুৱেল হ'ব। যেতিয়া আমাৰ অৰ্ডাৰটোৱে মেটাৰ নকৰে, অৰ্ডাৰ ডাজ নট মেটাৰ, এইটো হৈ যাব আমাৰ কম্বিনেশ্যন, চিম্পলকৈ মানে তাৰ বেছিক কনচেপ্টটো ল'বলৈ হ'লে আমি এনেকৈ বুজিব পাৰোঁ যে যদি অৰ্ডাৰটো আমাৰ মেটাৰ কৰে তেতিয়াহ'লে সেইটো আহি যাব পাৰমুটেশ্যনত, আৰু যদি তাৰ অৰ্ডাৰটোৱে কোনো মেটাৰ নকৰে, তাত যোনবোৰ তাৰ পৰা আমাৰ কালেকশ্যন বা পচিবল এৰেঞ্জমেণ্ট হ'ব, সেই পচিবল এৰেঞ্জমেণ্টবিলাকত যদি আমাৰ অৰ্ডাৰটোৱে কোনো মেটাৰ নকৰে, ভেলুকেইটা ইকুৱেল হ'ব। ইয়াত আমি অৰ্ডাৰটো যেনেকৈ লওঁ ভেলুকেইটা ইকুৱেল হ'ব। এইটোৰ ক্ষেত্ৰত এইটো হৈ যাব কম্বিনেশ্যন। ইয়াত কিন্তু অৰ্ডাৰটো মেটাৰ কৰিব, সেইকাৰণে এইটো হ'ব পাৰমুটেশ্যন। গতিকে পাৰমুটেশ্যন আৰু কম্বিনেশ্যন আমাৰ কাৰণে এনেকুৱা লাগে কিছুমান কুৱেশ্যন, এইটো পাৰমুটেশ্যন নে কম্বিনেশ্যন কনফিউজ লাগে। তাতে আমি ভালকৈ মন দিব লাগে তাত অৰ্ডাৰটোৱে মেটাৰ কৰিব নে নকৰে। যদি সেই যোনটো কালেকশ্যন থাকে তাৰ পৰা আমি যেতিয়া জোঁট বা তাৰ পৰা যদি আমি তাৰ কিবা কম্বিনেশ্যন বনাওঁ বা পাৰমুটেশ্যনৰ আমি ভাবোঁ যে এইটো পাৰমুটেশ্যন নে কম্বিনেশ্যন, কেতিয়াবা কনফিউজ লাগিলে তাত চাব লাগিব তাত অৰ্ডাৰটোৱে মেটাৰ কৰিছে নে নাই। যদি অৰ্ডাৰটোৱে তাত মেটাৰ নকৰে সেইটো কম্বিনেশ্যনত যাব, আৰু যদি তাত অৰ্ডাৰটো মেটাৰ কৰে সেইটো আহিব পাৰমুটেশ্যনত। বেছিক কনচেপ্টটো এইটোৱেই, পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন। আমি যদি জেনেৰেলি যদি চাওঁ, আমাক এখন যদি মিক্স চব্জি বনাব দিয়ে, এখন যদি আমাৰ মিক্স ভেজিটেবল
মিক্স ভেজিটেবলছৰ এখন চব্জি বনাব দিয়ে আমাক দি দিছে ফাৰ্ষ্ট আমাক দি দিছে আলু দি দিছে আমাক আলু দি দিছে নেক্সট যদি আমাক দি দিয়ে আলু দি দিছে আমাক নেক্সট যদি আমাক বেঙেনা দি দিছে আলু বেঙেনা নেক্সট তাৰ পাছত যদি আমাক আৰু এটা কিবা বিলাহী দি দিছে তিনটা দি দিছে তিনটা চাৰিটা পাঁচটা যিমান থাকে যিমান এইটো কিবা কিবি আমাক পাচলি দি দিছে পাঁচটা ধৰি ললো এইটো এক্স ৱাই এইটো আৰু পাচলি কিবা কিবি দি দিছে এতিয়া যদি আমাক এখন মিক্স চব্জি বনাব দিয়ে আমাক যদি কৈ নিদিয়ে যে এখনত আমি প্ৰথম আলু দিম নে বেঙেনা দিম নে বিলাহী দিম নে কি দিম এক্স দিম নে ৱাই দিম তেতিয়াহ'লে সেইটো হৈ যাব আমাৰ যদি আমাক কৈ নিদিয়ে যে প্ৰথম আমি কোনটো দি পেলাই বনাম তেতিয়াহ'লে সেইটো হৈ যাব কম্বিনেশ্যন চিম্পলি বুজিবলৈ গ'লে কম্বিনেশ্যন যদি আমাক কৈ দিয়ে যে আলুটো সিজোতে বেছি সময় লাগিব আলুটো আমি ফাৰ্ষ্ট দিম ফাৰ্ষ্ট আমি আলুটো দিবই লাগিব তাৰ পাছত আমি বাকী চব্জি যিকোনো দিব পাৰিম আলুটো ভালকৈ মানে ধৰি ললো চব্জিখনত আলুটো সিজোতে টাইম লাগিব বাকী চব্জিখিনিতকৈ গতিকে আলুটো আমি প্ৰথম তেলত দি ল'ম তেতিয়াহ'লে আমি কি হৈ যাব এইটো আহি যাব পাৰ্মুটেশ্যন একেখিনিকে তোমালোকে যদি মানে নাম্বাৰৰ ক্ষেত্ৰত আমাৰ সাধাৰণতে বুকছবিলাকত নাম্বাৰৰ ক্ষেত্ৰত আহিব কিন্তু কনচেপ্ট একেটাই অৰ্ডাৰটো যদি মেটাৰ নকৰে তেতিয়াহ'লে আমি সেইটো কম্বিনেশ্যন আহিব যদি অৰ্ডাৰটো মেটাৰ কৰে সেইটো আহি যাব পাৰ্মুটেশ্যন যিকোনো কুৱেশ্যনত আমি সেইটোৱে চাব লাগিব ইয়াত বহুত কুৱেশ্যন আছে নেক্সট আমি কুৱেশ্যনখিনি যেতিয়া ডিছকাছ কৰিম পাৰ্মুটেশ্যন কম্বিনেশ্যনত তেতিয়া আমি কনচেপ্টবোৰ লাহে লাহে ক্লিয়াৰ হৈ যাব বহুত বেলেগ নহয় কিন্তু বেছিক কনচেপ্টটো এইটোৱেই অৰ্ডাৰটোৱে মেটাৰ কৰিব নে নকৰে এইটোৰ ওপৰতে বেছ কৰিয়ে পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ বেছিক কনচেপ্টটো থাকে কেতিয়াবা আমি পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যনৰ মিক্সটো কুৱেশ্যন থাকে মানে তাত এটা পাৰ্ট পাৰ্মুটেশ্যনত উলিয়াই পেলাই ছেকেণ্ড পাৰ্টত কম্বিনেশ্যন বা এটা পাৰ্ট ফাৰ্ষ্ট পাৰ্ট কম্বিনেশ্যন নেক্সট পাৰ্ট পাৰ্মুটেশ্যন এনেকুৱাও হ'ব পাৰে তেনেকুৱাও থাকে কিন্তু আমাৰ মেইন কনচেপ্টটো ক্লিয়াৰ হৈ থাকিব লাগিব গোটেই কনচেপ্টটো থাকিব অৰ্ডাৰটোৰ ওপৰতে